এভৰিৱান পৰিভাষালৈ স্বাগতম আপুনিও DSLR কিনিম বুলি ভৱিষ্যতে ভাবি আছে নেকি যদি ভাবি আছে তেতিয়াহলে এই ভিডিওটো চাওক কাৰণ এই ভিডিওটোত মই ক'বলৈ গৈ আছো DSLR তকৈ এটা অতি উন্নত মানদণ্ডৰ কেমেৰা যিটো লাহে লাহে বজাৰত আহি আছে তেতিয়াহলে আহক আমি এই বিষয়ে কথা পাতো DSLR তকৈ যিটো উন্নত মানদণ্ডৰ কেমেৰা সেই কেমেৰাটোক কোৱা হয় মিৰৰলেছ কেমেৰা বা মিৰৰলেছ ইণ্টাৰচেঞ্জেবল লেন্স কেমেৰা এই কেমেৰাটো DSLR আৰু পইণ্ট এণ্ড শ্বুট এই কেমেৰা দুটাক মিক্স কৰি বনোৱা হৈছে এটা DSLR আপোনালোকে হয়তো দেখিছে বা গম পাই কি হয় পইণ্ট এণ্ড শ্বুট যদিও নামটো শুনি আপোনালোকৰ অলপমান অদ্ভুত লাগিছে কিন্তু এই কেমেৰাটোকো আপোনালোকে দেখিছে আজিৰ পৰা যদি আমি কিছু বছৰ আগলৈ গুছি যাওঁ তেতিয়াহলে আপোনালোকৰ মনত আছে কিছুমান সৰু সৰু কেমেৰা যাক ডিজিটেল কেমেৰা বুলি কৈছিলে বহুত সৰু আকৃতিৰ এটা কেমেৰা পোৱা যায় বা পোৱা গৈছিলে তো এই কেমেৰাটোক ডিজিটেল বুলি কোৱা হয় আৰু এই কেমেৰাটোৰ টেকনলজিটোকে পইণ্ট এণ্ড শ্বুট বুলি কোৱা হয় সো এই যেটো মিৰৰলেছ কেমেৰা এতিয়া আহি আছে এই কেমেৰাটো DSLR আৰু পইণ্ট এণ্ড শ্বুট এই দুটাক কম্বাইন কৰি বনোৱা হৈছে এতিয়া মই ক'বলৈ যাম এই নতুন যেটো মিৰৰলেছ কেমেৰা এই কেমেৰাটোত DSLR তকৈ কি বেলেগ এটা হলনি কৰা হৈছে বা কি এডভান্স টেকনলজি ইউজ কৰা হৈছে সো আপোনালোকে যদি মন কৰে DSLR ত হয় কি যেতিয়া পোহৰটো লেন্সত সোমোৱাৰ পিছত ই এখন মিৰৰত পৰে এখন মিৰৰ থাকে যত এই পোহৰটো পৰে অৰ্থাৎ এখন আইনা থাকে আৰু সেই মিৰৰটোত পোহৰটো পৰি ই ওপৰলৈ গুছি যায় আৰু ওপৰত এটা প্ৰিজম থাকে আৰু এই প্ৰিজমটোত সেই পোহৰটো আকৌ খুন্দা খাই এখন মিৰৰত লগ লাগে আৰু সেই মিৰৰৰ পৰা আপোনাৰ পিছফালে থকা যেটো ভিউ ফাইণ্ডাৰ বা আইপিস বা যত আমি চকুটো দি আমি কেমেৰাটো চাওঁ বা ফটোখন উঠাও সো তালৈকে পোহৰটো গুছি যায় আৰু তেতিয়া আমি আমাৰ সন্মুখত থকা অবজেক্টটো দেখা পাওঁ তো এইটো হল DSLR টেকনলজি যেটো ইউজ কৰি DSLR গুটি অবজেক্টটো লৈ লয় আৰু হেতু আপোনাৰ ভিউ ফাইণ্ডাৰত বা আপোনাৰ পিছফালে যত আপোনালোকে চকু দিয়ে তাত আপুনি দেখা পায় কিন্তু মিৰৰলেছ কেমেৰাত কৰিছে কি এই যেটো মিৰৰ বা আইনা এই গুটি আইনাৰ কনসেপ্টটো তাত নোহোৱা কৰি দিছে যেটো পোহৰ আহি আইনাত পৰে আৰু আইনাৰ পৰা ওপৰলৈ গৈ আকৌ প্ৰিজমলৈ গুছি যায় সেই গুটি আইনা আৰু প্ৰিজম থকা গুটি সেটআপটো মিৰৰলেছ কেমেৰাত হলনি কৰি দিছে ইয়াত আইনা বা মিৰৰৰ ঠাইত কিছুমান সেন্সৰ ইউজ কৰে আৰু সেই কাৰণে এই কেমেৰাটোৰ নামটো দিয়া হৈছে মিৰৰলেছ কেমেৰা কাৰণ তাতে কোনো ধৰণৰ মিৰৰ নেথাকে এতিয়া আমি কথা পাতিবলৈ যাম এই মিৰৰলেছ কেমেৰাৰ কি সুবিধা আছে আৰু কি অসুবিধা আছে সুবিধা বুলি ক'বলৈ গলে মিৰৰলেছ কেমেৰাৰ প্ৰথম সুবিধাটো হ'ল ইয়াৰ সাইজ যেহেতু তাত কোনো ধৰণৰ মিৰৰ নেথাকে কোনো ধৰণৰ প্ৰিজম নেথাকে সো এই গুটেই বস্তুখিনি যিমান ঠাই আগুৰি আছিল সেই গুটেই ঠাইখিনি এটা সৰু সেন্সৰে যেটো এটা হলনি কৰি দিছে সেই কাৰণে এই কেমেৰাটোৰ সাইজটো বহুত সৰু হৈ যায় সো তাক কেৰি কৰিবলৈ বহুত সুবিধা লগতে ইয়াৰ ওজনো বহুত পৰিমাণে DSLR তকৈ কমি যায় সো এইটো হল মিৰৰলেছ কেমেৰাৰ প্ৰথম সুবিধা কাৰণ এতিয়া ট্ৰেভেলাৰবোৰে কেমেৰা সকলো সময়তে ইউজ কৰে তেওঁলোকৰ ইউটিউব চেনেলৰ কাৰণে তেওঁলোকৰ মেগাজিনৰ কন্টেন্টৰ কাৰণে তেওঁলোকৰ টিভি শ্ব'ৰ কাৰণে সো মিৰৰলেছ কেমেৰা কি হয় এনে কেৰি কৰিবলৈ লৈ ফুৰিবলৈ বহুত ইজি হয় মিৰৰলেছ কেমেৰাৰ দ্বিতীয় সুবিধাটো হ'ল যে ইয়াত সাউন্ড বহুত কম হয় সাউন্ড মানে যেতিয়া আপুনি DSLR ইউজ কৰিব গম পাব যেতিয়া ক্লিক কৰে বা যেটো শাটাৰ বটন হেতু আপুনি প্ৰেছ কৰি দিয়ে তেতিয়া কিছুমান শব্দ হয় লেন্সৰ বা মিৰৰবোৰ উঠি যোৱাৰ কিন্তু মিৰৰলেছ কেমেৰাত এই সাউন্ডটো বহুতেই কম সো আপুনি যদি একদম কম সাউন্ড হোৱা এনভায়ৰনমেন্ট এটাত কাম কৰিব বিচাৰে তেতিয়াহলে মিৰৰলেছ কেমেৰা আপোনাৰ বাবে এটা বেষ্ট অপচন হ'ব থাৰ্ড পইণ্টটো হ'ল ভিডিও সো আপোনালোকে গম পায় DSLRত ভিডিও শ্বুট কৰাৰ এটা বহুত প্ৰবলেম থাকে এতিয়াও DSLR কেমেৰাবোৰত ভালদৰে ভিডিও শ্বুট কৰিব পৰা হোৱা নাই উন্নত মানদণ্ডৰ ভিডিও দিব নোৱাৰে ইয়াৰ অটো ফোকাসত বহুত প্ৰবলেম হয় ভিডিওটো ফোকাস কৰাত বহুত প্ৰবলেম আহি পৰে যদিও আমি নৰ্মেল ভিডিও শ্বুট কৰিলে এই প্ৰবলেমবোৰ গম নেপাও কিন্তু যেতিয়া আপুনি ভাল কোৱালিটিৰ ভাল ৰিজলিউশনৰ বা 4K ভিডিও শ্বুট কৰিব লাগে তেতিয়া DSLRত বহুত প্ৰবলেম আহি পৰে কিন্তু এই প্ৰবলেমটো মিৰৰলেছ কেমেৰাই একেবাৰে হলনি কৰি দিছে মিৰৰলেছ কেমেৰাৰ যিকোনো বাজেট লো বাজেটৰ পৰা হাই বাজেট যিকোনো বাজেটৰ কেমেৰাতে আপুনি বহুত ভালকৈ আল্ট্ৰা HD 4K এই ভিডিওবোৰ শ্বুট কৰিব পাৰিব আৰু ইয়াতকৈ ডাঙৰ মিৰৰলেছ কেমেৰাৰ সুবিধাটো হ'ল যে আপুনি যেটো ভিউ ফাইণ্ডাৰ বা আপুনি যত চকু দি ফটো তুলে সেই ভিউ ফাইণ্ডাৰটো ইউজ কৰিও আপুনি ভিডিওগ্ৰাফি কৰিব পাৰিব কিন্তু DSLRত এই সুবিধা নাই
DSLR-ত অকল আপুনি LCD মনিটৰটোত চাইহে ভিডিঅ'টো কৰিব পাৰে আপুনি ভিউ ফাইণ্ডাৰটোত চকু দিলে আপুনি দেখা পাব যে তাত একো ধৰণৰ অবজেক্ট আপুনি দেখা নাপায় সো মিৰৰলেছ কেমেৰাৰ ভিডিঅ'ৰ ক্ষেত্ৰত বহুত এডভান্স হৈ গৈছে DSLR-ৰ তুলনাত নেক্সট পইণ্টটো হ'ল অটোফোকাছ DSLR-ৰ যিটো অটোফোকাছ সেই অটোফোকাছটো ভিডিঅ'ৰ ক্ষেত্ৰত ইমান ভাল নহয় ই বহুত সোনকালে অবজেক্ট এটা ফোকাছ কৰিব নোৱাৰে কিন্তু মিৰৰলেছ কেমেৰাত এই অটোফোকাছটো বহুত এডভান্স হৈ গৈছে ই বহুত সোনকালে সন্মুখত থকা অবজেক্ট এটা ক্যাপচাৰ কৰি বাকি পিছফালে ব্যাকগ্ৰাউণ্ড ব্লাৰ কৰা সেই অবজেক্টটোক ফোকাছত অনা এই কামবোৰ বহুত কুইকলি কৰিব পাৰে মিৰৰলেছ কেমেৰাৰ লাষ্ট যিটো সুবিধা সেই সুবিধাটো হ'ল শাটাৰ স্পীড আপোনালোকে গম পায় কেতিয়াবা কিছুমান এনেকুৱা মোমেন্ট আহে ধৰক খেল এখন চলি আছে বা কোনোবা দৌৰি আছে বা কিবা স্পীড বস্তু এটা গৈ আছে তেতিয়া বহুত কম সময়ত বহুত ফটো একেলগে ক্যাপচাৰ কৰিব লগা হয় যেটোক শাটাৰ স্পীড বুলি কয় DSLR-ত এই শাটাৰ স্পীড বহুত দিয়ে যদিও মিৰৰলেছ কেমেৰাৰ তুলনাত ই বহুত কম কাৰণ DSLR-ত হয় কি যেতিয়া আপুনি ক্লিক বটনটো বা শাটাৰ বটনটো আপুনি টিপি দিয়ে লগে লগে এখন মিৰৰ ওপৰলৈ উঠি যায় তাৰ পিছত পোহৰটো যায় সো এই প্ৰসেসটো অলপমান দীঘলীয়া হয় কিন্তু মিৰৰলেছ কেমেৰাত যেহেতু মিৰৰৰ একো কনসেপ্টেই নাই যেহেতু সেন্সৰে কাম কৰে সো ই কম সময়তে বা 1 সেকেন্ডতে বহুত বেছি ফটো ক্যাপচাৰ কৰিব পাৰে DSLR-ৰ তুলনাত এতিয়া আমি কথা পাতিবলৈ যাওঁ মিৰৰলেছ কেমেৰাৰ কি অসুবিধা আছে হয় টেকনলজি যিমানে বাঢ়ি যাব যিমানে সুবিধা দিব তাৰ লগতে কিছুমান অসুবিধা আহি পৰে সো মিৰৰলেছ কেমেৰাৰ প্ৰথম অসুবিধাটো হ'ল ইয়াৰ বেটাৰী লাইফ যেহেতু মিৰৰলেছ কেমেৰাই সেন্সৰ ইউজ কৰে লগতে ইয়াৰ যিটো ভিউ ফাইণ্ডাৰ সেই ভিউ ফাইণ্ডাৰটো ইলেক্ট্ৰনিক হয় সো ই বেটাৰী বহুত ইউজ কৰে লগতে সাইজ সৰু হোৱা কাৰণে বেটাৰী সাইজও সৰু কৰিব লগা হৈ গৈছে সেই কাৰণে মিৰৰলেছ কেমেৰাৰ বেটাৰী লাইফ DSLR-ৰ তুলনাত কিছু কম মিৰৰলেছ কেমেৰাৰ দ্বিতীয় অসুবিধাটো হ'ল লিমিটেড লেন্স হয় DSLR-ত আপুনি গম পায় ওয়াইড ভেৰাইটিত আপুনি বহুত লেন্স পাব আপোনাৰ ওয়াইড লেন্সৰ পৰা জুম লেন্সৰ পৰা এনেকৈ বহুত ধৰণৰ লেন্স আছে যিবোৰ আপুনি এতিয়া DSLR-ৰ মাৰ্কেটত এভেইলেবল হয় আপুনি যেনেকুৱা ধৰণৰ লেন্সেই বিচাৰে এতিয়া DSLR-ৰ লেন্স পায় কিন্তু মিৰৰলেছ কেমেৰা যেহেতু নতুন আৰু এতিয়া কনসেপ্টটো লাহে লাহে আহি আছে সেয়েহে ইয়াৰ লেন্স বহুত কম পোৱা যায় এতিয়া মই আপোনাক ক'বলৈ বিচাৰো আপুনি কি লোৱা উচিত DSLR নে মিৰৰলেছ কেমেৰা যদি আপুনি প্ল্যান কৰি আছে এতিয়াৰ পৰা এবছৰ দুবছৰৰ পিছত আপুনি DSLR কিনিব তেতিয়াহলে মই কওঁ আপুনি মিৰৰলেছ কেমেৰা ল'ব পাৰে কাৰণ টেকনলজি ইমান ফাষ্ট গ্ৰো কৰি আছে বা ইমান জলদি গতি কৰি আছে যে বহুত সোনকালে মিৰৰলেছ কেমেৰাত যিবোৰ অসুবিধা আছিল সেইবোৰ সলভ হৈ যাব এতিয়া কোম্পানীবোৰে অহৰহ চেষ্টা চলাই আছে যাতে বেটাৰী লাইফ বঢ়াব পাৰে যাতে ইয়াৰ কোৱালিটি বঢ়াব পাৰে যাতে ইমেজ কোৱালিটি বঢ়াব পাৰে আৰু এইবোৰৰ ওপৰত অহৰহ চেষ্টা চলাই আছে আৰু অতি সোনকালে মিৰৰলেছ কেমেৰাই DSLR কেমেৰাক তল পেলাই ৰাখিব কাৰণ যিমানে টেকনলজি এডভান্স হৈ যায় বস্তুবোৰ হিমানে ভাল হৈ যায় আৰু হিমানে আমাৰ সুবিধা হৈ যায় কিন্তু যদি আপুনি এতিয়াই ল'ব বিচাৰে DSLR বা মিৰৰলেছ কেমেৰা তেতিয়াহলে মই কওঁ DSLR লওক কাৰণ ই ফটোগ্ৰাফিৰ কাৰণে বহুতেই ভাল কিন্তু ভিডিওগ্ৰাফিত এতিয়া মিৰৰলেছ কেমেৰা DSLR-তকৈ বহুত ওপৰত এনেকুৱা যদি কিছুমান টেকনলজিৰ লগত ৰিলেটেড থকা ভিডিও আপুনি জানিব বিচাৰে তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক লগতে যদি আপুনি কিছুমান টেকনলজি ট্ৰিক্স জানিব বিচাৰে তেতিয়াহলে এই চেনেলটোত গৈ হাউ টু প্লেলিষ্টত আপুনি চেক কৰিব পাৰে তাত নিশ্চয় আপুনি ভাল লগা বহুতো ভিডিও দেখা পাব ধন্যবাদ জয় আই অসম